মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই পম্পীয়ে মোৰ ইউটিউব চেনেলৰ আনটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আহকচোন আজি ব্লগটো আৰম্ভ কৰোঁ। এতিয়া মই ভাতকেইটা বনাই লওঁ, আপোনালোকক পুনৰ লগ পাই আছোঁ। ভাতটো খাব ভিডিঅ'টো একেবাৰে আবেলিহে আৰম্ভ কৰিছোঁ ভাত পানী খাই। এতিয়া মই কি দেখাব পাৰোঁ আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ, আপোনালোকক এটা বস্তু দেখাইছোঁ। ইয়াত দেখিছেনে কঁঠাল ইয়াত লাগি আছে। মই ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। আপোনালোকক এটা বস্তু দেখাইছোঁ। এই গছজোপা দেখিছেনে? এইজোপা হৈছে আলু নিচিনাই, কিন্তু কাপ্পা বুলি কোৱা হয় ইয়াত। এইটো প্ৰথম ইয়াত দেখিছোঁ মই। অসমত আজিলৈকে দেখিও পোৱা নাই আৰু খায়ো পোৱা নাই। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া মই আবেলি চাহকাপ খাবলৈ লৈছোঁ। চাহকাপ খাই আপোনালোকক পুনৰ লগ পাই আছোঁ। ফালে কেইজোপামান ফুলৰ পুলি এনেকৈ ৰুই থৈছোঁ, আপোনালোককো দেখাই দিছোঁ। এইজোপা হাউলি গছৰ বাবে এনেদৰে বান্ধি দিয়া হৈছে। এইজোপা হৈছে এল'ভেৰা। আগফালৰ ৰুমটো অকণমান মই এনেদৰে সজাই থৈছোঁ। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।